আজি আমি আহিছোঁ বজাৰ কৰিবলৈ। বজাৰ কৰিব এইফালে আহি পালোঁ মাৰ্কেট। আজি মাৰ্কেটত বহুত বেছি ভিৰ। বাৰু বজাৰ কৰি কাৰ ভাল লাগে? মোৰ কিন্তু বহুত বেছিয়ে ভাল লাগে। যিয়ে বজাৰ নহওক কিয়, চব্জিৰ বজাৰ হওক, ঘৰৰ বজাৰ হওক আৰু কাপোৰৰ বজাৰ হ'লেতো ক'বই নালাগে। এইফালে আমি আহিছোঁ আজি স্মাৰ্ট বজাৰ। স্মাৰ্ট বজাৰ আহি পালোঁ। ইয়াত বহুত বেছি ভিৰ আছিল আজি। গধূলি সময়ত প্ৰায় বহুত বেছি ভিৰ হয়। এইফালে আমাৰ ঘৰুৱা বস্তুখিনি এই ট্ৰলিখনত লৈ আছোঁ, তাত আইটোকো বহাই দিছোঁ। আইটোক বহাই দিয়ে পূৰা শান্তকৈ আছে। এইফালে সেইফালে যাব পাৰি আছে। ট্ৰলিখনত ধুনীয়াকৈ গাড়ী বুলি ভাবিছে। তাৰপিছত পুতলাও দুটা লৈছে ধুনীয়াকৈ লৈ চাফ চুপ আজি শান্ত হৈ বহি আছে। অন্যদিনাখন বাৰু এনেকৈ নাথাকে, এইফালে সিফালে দৌৰি থাকে। আজি কিন্তু ভালকৈ আছে। এইফালে আমাৰ বস্তুখিনি লোৱা হৈ গ'ল। আমি স্মাৰ্ট বজাৰৰ পৰা বাহিৰত আহি গ'লোঁ। বাহিৰত ৰৈ আছোঁ যিহেতু বস্তুখিনি আৰু ভৰাব লাগিব, গোটেইখিনি ঘৰখিনি লৈ আহিব লাগিব। তাৰ পৰা আহি গ'লোঁ আমি চিটি ষ্টাইল। চিটি ষ্টাইলত কিছুমান সৰু সুৰা বস্তু লগা আছিল, মানে কাপোৰ, বিশেষকৈ ইয়াত কাপোৰে পায়। তাৰপিছত চিটি ষ্টাইলৰ পৰা কাপোৰখিনি সৰু সুৰা কিছুমান কাপোৰ লগা আছিল, তাৰ পৰা লৈ ল'লোঁ ধুনীয়াকৈ। ইয়াত কিন্তু কিডছৰ কাৰণে বহুত ধুনীয়া কালেকশ্যন আছিল। ইমান ধুনীয়া, ইমান মৰম লাগে সৰু ল'ৰা ছোৱালীৰ কাপোৰবিলাক। তাৰ পৰা ঘৰ আহি পালোঁ। ঘৰ আহি পাই ম'ম' খাই ল'লোঁ আৰু স্মাৰ্ট বজাৰৰ পৰা আজি এইবিলাকে আনিলোঁ। ঘি, মেগী, ৰেচন, ঘৰুৱা যি লাগে মছলা, দালি, আটা, এইবিলাকে ঘৰত লগা কিছুমান বস্তু। প্ৰায় মান্থলি লগা বস্তুখিনি আমি একেদিনাই আনিব চেষ্টা কৰোঁ। বাৰু কিছুমান লগা বস্তু পিছতো থাকি যায় বাৰু, সেইখিনি বাৰু অলপ অলপকৈ আনি লোৱা হয় পিছত। যিখিনি লগা প্ৰায় একেদিনাই আনিবই চেষ্টা কৰোঁ। তেতিয়া আৰু মানে যিহেতু ডিউটি থাকে, সদায় যাব টাইমো নাপায়, সেইকাৰণে একেদিনাই আনি ল'লে ভাল। আজিলৈ ইমানেই, বাই।